নমস্কাৰ। আজি আপোনালোকক শুনাবলৈ লৈছোঁ জুন শদিয়াৰ এটি সুন্দৰ লিখনি তোমাৰ নাম। পাঠ অমৃত বৰদলৈ। তোমাৰ নাম আৰু একো নাই। হঠাৎ অহা শিলাবৃষ্টিত উটি গ'ল ক্ষণস্থায়ী স্বপ্নৰ বালিঘৰ। সেই যে নদীখনি যাৰ পাৰে পাৰে গাথা আছিল জীৱন, সুতি সলাই আঁতৰি গ'ল দূৰলৈ। সেই মৰাহুতিত এতিয়া এখন নিস্তব্ধ অৰণ্য। নিশাৰ নিস্তব্ধতা ভেদি প্ৰতিধ্বনিত সেই অৰণ্যৰ আৰ্তনাদ। পৃথিৱীৰ নিৰবিচ্ছিন্ন কোলাহলত হয়তো আৰু আমাৰ নহ'ব দেখা। স্মৃতিবোৰ শিল হৈ পৰি ৰ'ব যন্ত্ৰণাৰ উচ্চ শিখৰত। ক্ৰমশ জীৱন উপদ্বীপৰ উপত্যকাত মৰুময় হ'ব অতীত। বৰ্তমানো বিধ্বস্ত বিধুৰ দিনৰ দিনলিপিত লিপিবদ্ধ হ'ব সময়। তোমাৰ মোৰ আধৰুৱা জীৱন পৰিক্ৰমাত ভৱিষ্যত এক অভিশাপ। তথাপিও বহাগ আহিলে চ'তক পাহৰি যোৱাৰ দৰে পাহৰিব নোৱাৰিম তোমাক। ইতিহাস সাক্ষী হৈ ৰ'বনে নাজানো, তথাপিও থৈ যাম পৃথিৱীৰ বুকুত তোমাক ভাল পোৱাৰ প্ৰমাণ। যি পাওঁ জীৱন বাটৰ প্ৰতিটো খোজত বুটলি সাঁচি যাম তোমালৈ। য'ত পাওঁ সেই শব্দ, যি শব্দত থাকিব প্ৰাণ, সেই মৌন শব্দৰে তোমাৰ নামত লিখি যাম কবিতা। য'ত দেখোঁ ভগৱানৰ ঘৰ, মন্দিৰ হওক বা মছজিদ, গীৰ্জা হওক বা গুৰুদ্বাৰ, তোমাৰ বাবে মূৰ দোৱাই প্ৰাৰ্থনা কৰি যাম। আৰু মৃত্যুৰ শেষত আওৰাই যাম তোমাৰেই নাম।